আল্টিমেট দি গৈছে একদম মানে বাইক নহয় যদি ছুপাৰ বাইক হোৱা দিন কৈছোঁ নহয় গাইজ এতিয়া গাঁও হিলি গ'ল দিন তোমালোকে চাহটো এনজয় কৰা। হেল্ল' এভৰিৱান, মই কল্যাণ। কি খবৰ আপোনালোকক? আশা কৰিছোঁ আপোনালোকক সকলোৱে ভালে আছে। আজি আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাম বুলি আহিলোঁ মানে। আৰু মোৰ ভিডিঅ'ত মানে আপোনালোকে RC 390 BS4 এখন দেখিয়ে থাকে। আজি তাৰ মানে এক্সজষ্টডাল খুলি থৈ দিয়া আছে। আজি ইয়াৰ চাউণ্ডটো শুনাম মানে, আৰু ৰোড প্ৰেজেণ্টটো কেনেকুৱা লাগে। এইফালৰ পৰা পূৰা ৰ'দ আহি আছে। চোৱা তোমালোকে বাইকখন এবাৰ। তাৰপৰা মানে ইয়াৰ এক্সজষ্টডাল মানে আজি খুলি থৈ দিয়া আছে। চাউণ্ডটো এবাৰ তোমালোকে শুনি চোৱা। বৰ বেছি জোৰকৈ নিদিওঁ মানে, এনেকুৱা ফুটিছে চোৱা তোমালোকে। আৰু নিদিওঁ মানে, বাইক গৈ থাকোঁতে তোমালোকে মাতটো শুনিবা। ডাইৰেক্ট মটৰ ব্লগিং গাঁও তোমালোকক লগ পাইছোঁ ডাইৰেক্ট এতিয়া। গাইজ এতিয়া আকৌ মটৰ ব্লগত আহি গ'লোঁ। মাতটো শুনা না তোমালোকে, কি চালে মানে শুনা। আল্টিমেট দি গৈছে একদম মানে পুৰা আল্টিমেট চাউণ্ড মানে একদম কি ক'বা। এই লাহেকৈ গৈ থাকিলেও মানে পুৰা চাউণ্ড দি আছে। একজষ্টৰ কামেই নাই মানে, বিনা একজষ্টৰটো এখন পুৰা মাত দিছে। বিনা একজষ্টৰটো মানে পুৰা চাউণ্ড কি ক'বা আৰু গাইজ। আৰু আজি মানে ছানছেটটো চোৱা এইফালে ধুনীয়া লাগিছে মানে। এইখিনি টাইমত কিবা এটা ওলাই আহিলে ভাল লাগে মানে। আৰু বাইকখনটো গম পোৱাই আৰু কেনেকুৱা চলিয়া লাগিছে মানে। আগফালে এই উইণ্ডশ্বিল্ডখনৰ পৰা বেছি ভাল লাগে মানে। এতিয়া বগাখন লগাই দিয়া পৰা, আগতে ক'লা এখন লাগি আছিলে, সেই বগাখন লগাই দিয়া পৰা মানে কিবা এটা ভাল লাগে মানে। এতিয়া গৈ আছোঁ আমি খোৱাং গৈছিলোঁ, আৰু এতিয়া আছোঁ এইডোখৰ তোমাৰ হেণ্ডছৰ পুখুৰী। এনেকুৱাখিনি টাইমত ভিডিঅ'টো বনাবলৈ হ'লে মজা লাগে মানে, কি ক'বা আৰু। গৰমটো ইমান নপৰে, আৰু ওলাইও আহি ভাল লাগে, আৰু আপোনালোকৰ কাৰণে ভিডিঅ' বনাইও ভাল লাগে মানে। গাইজ এতিয়া এখনত ফিল আপ কৰি লওঁ মানে, তেল নাই। ফিল আপটো কৰি ল'লোঁ, এতিয়া ওলাই দিওঁ এবাৰ। মাক কচম মানে, কি ক'বা বাইকত বেয়া আল্টিমেট চাউণ্ড দিছে মানে। এতিয়াহে বাইকখন চলাইছোঁ লাগিছে মানে। দি চাওঁ ইয়াত চাউণ্ডটো চেক কৰা কথা মানে, কি আল্টিমেট চেক কৰা না চাউণ্ডটো অলপ। আৰু মোৰ লগতে বৰ কৈছে মানে, ই কৈছে কি লাহে লাহে যাওঁ বুলি কৈছে মানে। আৰু এইখন বাইক চলাই থাকিলে মানে লাহে লাহে যাবলৈ মন নাযায় মানে, চব পকা পকা লাগি থাকে একদম। বেছি স্পীড যোৱাই নাই মানে, 80 70 তেনেকৈ গৈ আছোঁ। এই মাতটো মানে পুৰা আল্টিমেট আৰু একো কথা জনা নকওঁ। তোমালোকে চাহটো এনজয় কৰা। ৰাস্তাটো মানে এডোখৰ ভাল পাওঁ, আকৌ বেয়া এডোখৰ আহিয়ে যায়। ৰিয়েকশ্যন চাই আছিলোঁ মানে পোৱালিকেইটা। এইডোখৰ লাহে লাহে যাব লাগিব গাইজ। ইয়াত মানে আউটপোষ্ট এখন আছে, পুলিচে কেনেবাকৈ মাত শুনিব লাগিলে হৈ গ'ল আৰু। একদম লাহে লাহে চাইলেণ্টলি যাব লাগিব, নৰ্মেল একদম। গাইজ ফ্লাইঅভাৰ এটা দি চাওঁ মানে একদম। গাইজ ফ্লাইঅভাৰ এটা দি চাওঁ দেই, এতিয়া কেনেকুৱা লাগে।
কেলা চাউন মা কচম হিলাই দিছে গম পোৱা নাই গাইজ এডোখৰ ছুপাৰ বাইক নহয় যদি ছুপাৰ বাইক হোৱা দিন কৈছোঁ নহয় গাইজ গোটেই গাঁও হিলি গ'ল দিন নিদিওঁ আৰু ইমানকৈ তো আজি ভিডিঅ'টো ইমানটোৱে মানে এক্সজষ্টডাল খুলি মানে কেনেকুৱা চাউণ্ড লাগিলে বাইকখন চালোঁ আজি তো ঠিকে আছে ৰোড প্ৰেজেণ্ট পূৰা চালিয়া পোৱা যায় মানে তো আজি ভিডিঅ'টো ইমানখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব চেনেলত যদি নতুনকৈ আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব তো আকৌ উন্নতি ভিডিঅ'তে আপোনালোকক লগ পাম তো আজিলৈ বাই বাই গাইছ আকৌ RPM এটা শুনা লাষ্টত